এইটো ভিডিঅ' মাত্ৰ পতি-পত্নীসকলৰ কাৰণে মই মাত্ৰ কেইটামান কথা তেওঁলোকক সুধিব বিচাৰোঁ। যদি কোনোবা এজন মানুহে নিজৰ পত্নীগৰাকীক ক'ৰবাত যোৱাৰ আগত ক'ত গৈছে বা কি কামত গৈছে এই সকলোখিনি কৈ থৈ যায়, তাৰ অৰ্থ এইটো নেকি যে মানুহজনীৰ গোলাম হয়, বা এজন মানুহে নিজৰ পত্নীগৰাকীক কিবা কিবি কাম কৰাৰ ক্ষেত্ৰত যদি অলপমান সহায় কৰি দিয়ে, ইয়াৰ অৰ্থ এইটো নেকি যে মাইকী মানুহজনী তলতীয়া হয়, বা ঘৰখনৰ কিবা এটা কাম কৰাৰ ক্ষেত্ৰতে হওক, যিকোনো ক্ষেত্ৰতে হওক, যদি নিজৰ মানুহগৰাকীৰ লগত কিবা এটা আলোচনা কৰি সেই কামটো কৰে বা মানুহজনীৰ পৰা যদি কিবা এটা পৰামৰ্শ লোৱা যায়, ইয়াৰ অৰ্থ এইটো নেকি যে মানুহজনীৰ তলত মানুহজনে কাম কৰি ভাল পায়? এনেকুৱা প্ৰশ্ন বহুত মানুহে কৰে বা মই শুনিবলৈ পাইছো, কিন্তু এইটো মানুহৰ এটা ভুল কনচেপ্ট। পতি পত্নীৰ সম্বন্ধটো একচুৱেলি কি হয়, পৃথিৱীৰ ভিতৰত এটা একদম বহুত গুৰুত্বপূৰ্ণ এটা সম্বন্ধ বুলি মই ভাবোঁ। গতিকে নিজৰ সম্পৰ্কটোৰ মাজত ইজনে সিজনৰ প্ৰতি গুৰুত্ব দিয়া, অকণমান সহায় কৰা, এই বস্তুখিনি থকাটো বহুত বেছি দৰকাৰ। আৰু এইবিলাক বস্তু থাকিলেহে পতি পত্নীৰ সংসাৰখন বহুত বেছি সুখৰ হৈ পৰে। যেতিয়া ক'ৰবাত মানুহ এজন যায়, যোৱাৰ আগত যদি নিজৰ মানুহজনীক সেই সকলোখিনি কথা কৈ থৈ যায়, তেতিয়া সেই মানুহজনীক চিন্তাৰ পৰা মুক্ত কৰি থৈ যায় বুজায়। নহ'লে মানুহজন ওলাই যোৱাৰ পিছত সেই মানুহগৰাকীৰ মনত এটা সদায় চিন্তা লাগি থাকে। এইটো মোৰ ক্ষেত্ৰতো হয়। যেতিয়ালৈকে মই ক'ৰবাত যাওঁ, গৈ নোপোৱালৈকে মানুহজনী মেছেজ কৰি থাকিব বা ফোন কৰি থাকিব। ইয়াৰ অৰ্থ এইটো কি, মানুহজনীৰ মোৰ প্ৰতি বহুত বেছি চিন্তা। গতিকে এই সৰু সৰু কথাবোৰত কেতিয়াও মানুহে নিগেটিভ কথাবোৰ মনলৈ আনিব নালাগে। আৰু কিছুমান মানুহে মই এনেকে কোৱাও শুনিছো, নিজৰ পত্নীগৰাকীক নিজৰ উপাৰ্জনৰ বিষয়ে কেতিয়াও খুলি ক'ব নালাগে। মই এইটো কথা বুজি নাপাওঁ, কিয় খুলি ক'ব নালাগে? আচলতে মই ভাবো মানুহৰ যিটো উপাৰ্জন আছে, সেই উপাৰ্জনটো নিজৰ পত্নীৰ লগত সদায় খুলি শ্বেয়াৰ কৰি দিব লাগে। কথাখিনি বুজাই ক'ব লাগে যে মই মাহেকত ইমানখিনিহে পইচা পাওঁ, আৰু সেই পইচাখিনি উপাৰ্জন অনুসৰিয়ে মই কাম কৰিব পাৰিম। গতিকে তুমি নিজে এবাৰ ভাবি চিন্তি চাই ল'বা যে মোৰ টোটেল খৰচ কিমান হ'ব, মই কিমান খৰচ কৰিব পাৰিম। হয়তো কথাবোৰ যদি তেনেকে খুলি কোৱা যায়, মই ভাবো প্ৰতিজনী মহিলাই এই কথাখিনি বুজি পাব। মই আৰু এটা কথা অনুভৱ কৰোঁ, ধৰি লোৱা ময়ো চাকৰি কৰোঁ বা মোৰ মানুহজনীও চাকৰি কৰে, কিন্তু তাৰ মাজত এটা বহুত সম্পূৰ্ণ পাৰ্থক্য আছে। মই আজি চাকৰি কৰোঁ, মই ডিউটিলৈ যোৱাৰ আগত মই ঘৰত একো কাম নকৰোঁ, কিন্তু মোৰ মানুহগৰাকীয়ে ৰাতিপুৱা শুই উঠি ঘৰৰ যিখিনি কাম কৰিবলগীয়া আছে, খোৱা বোৱা, চাহ দিয়াৰ পৰা ল'ৰা ছোৱালীক স্কুল যোৱা ৰেডি কৰালৈকে সকলোখিনি কাম কৰিহে তেওঁ অফিচলৈ যায়। আকৌ অফিচৰ পৰা অহাৰ পিছতো ঠিক একেটাই কথা। আমি ক'ৰবাত গ'লে একদম দুখে ভাগৰে আহি একদম আৰামত বহি মানুহজনীক কওঁ যে বোলে চাহ একাপ দিয়া, ভাতটো দিয়া। কিন্তু সেই একেজনী মানুহে যদি অফিচৰ পৰা আহি বা চাকৰিৰ পৰা আহি যদি তেনেকে কয়, তেতিয়া কি হ'ব? কিন্তু সেই মানুহগৰাকীয়েতো কেতিয়াও তেনেকুৱাটো ভুল নকৰে। তেওঁ অফিচৰ পৰা আহি ফ্ৰেছ হ'ল, ফ্ৰেছ হৈ আকৌ নিজৰ কামত লাগি গ'ল, ল'ৰা ছোৱালীক খোৱালে, মতা মানুহক খোৱালে, নিজে খালে, আকৌ ৰাতিও সেই একেখিনিয়ে কাহিনী। গতিকে এনেকুৱা ক্ষেত্ৰত যদি নিজৰ মতামতে অকণমান মাইকী মানুহজনীক সহায় কৰি দিয়ে, তেতিয়া মাইকী মানুহজনীৰ মনত বহুত বেছি মনটো ভাল লাগে বা বহুত বেছি সুখ অনুভৱ কৰে। গতিকে কেতিয়াও এই ফাল্টু কথাবোৰত কেতিয়াও গুৰুত্ব নিদিব। বহুত মানুহে ক'ব পাৰে যে মাইকী তলতীয়া, মাইকী মানুহক সহায় কৰি দিয়ে, মাইকী মানুহৰ কথা মতে চলে। একচুৱেলি এইটো মাইকী তলতীয়া নুবুজায়, এইটোক বুজায় ইজনে আনজনৰ প্ৰতি থকা সন্মান, গুৰুত্ব আৰু বুজাবুজি। গতিকে আজিৰ পৰা এই ফাল্টু চিন্তাবোৰ বাদ দিয়ক সকলোৱে। সদায় নিজৰ সংসাৰখন ভালকে ৰাখিবলৈ চেষ্টা কৰিব লাগে, আৰু জীয়াই থকা দিনকেইটা সদায় সুখেৰে পাৰ কৰিবলৈ চেষ্টা কৰিব লাগে। আৰু কথাখিনি হয় নে নহয় কমেণ্ট কৰি একবাৰ নিশ্চয় জনাব বুলি মই আশা ৰাখিলোঁ।